নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই কুশলে আছা। আজি মই তোমালোকৰ বাবে অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকক দুজন বন্ধুৰ কাহিনী ক'ম আৰু এই কাহিনীটো লিখিছে পৰিস্মিতা শৰ্মাই। আহাচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ৰূপ আৰু দীপ দুয়ো চহৰৰ এখন প্ৰতিষ্ঠিত বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰ। ৰূপৰ কোনো বস্তুৰেই অভাৱ নাই। তাৰ বিপৰীতে দীপৰ দেউতাক এজন খেতিয়ক। খুব কষ্টেৰে দেউতাকে দীপক ডাঙৰ কৰিছে। আজি সিহঁত দুয়োৰে স্কুলৰ প্ৰথমটো দিন। দুয়ো স্কুললৈ আহি নানান ধৰণৰ লগৰীয়া পালে। সময় বাগৰাৰ লগে লগে দীপ বিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুৰে প্ৰিয় হৈ পৰিল। এদিন ৰূপ আৰু তাৰ বন্ধুবোৰে অকলে বহি টিফিন খাই থকা দীপক ওচৰলৈ গৈ কোনো কাৰণ নোহোৱাকৈয়ে তাক নানান ঠাট্টা মস্কৰা কৰিবলৈ ল'লে। তেনেতে দীপে কান্দি কান্দি সেই ঠাইৰ পৰা উঠি গ'ল। খুব দুখীয়া পৰিয়ালৰ ল'ৰা তথা শিক্ষাগুৰুসকলৰো প্ৰিয় হোৱা হেতুকে সিহঁতে হিংসাতে দীপক কেতিয়াও আমনি কৰাৰ পৰা আঁতৰি নগ'ল। প্ৰতিটো কথাতে সিহঁতে তাক কেনেকৈ কন্দাব পাৰে সেই কামতহে সদায় ব্যস্ত থাকিল। এদিন বৰষুণৰ বতৰ। ৰূপক বিদ্যালয় ছুটি হোৱাত কোনেও নিব আহি নোপোৱাত সি স্কুল গেটলৈ আগুৱাই আহিল। তেনেতে পিছল খাই সি বোকাত পৰি গ'ল। সি লাজতে কান্দিবলৈ ল'লে। সেই সময়ত তাৰ তেনেকুৱা অৱস্থা দেখি তাৰ প্ৰিয় লগৰবোৰেও তাক বোকাৰ পৰা তুলি নিয়াৰ বিপৰীতে হাঁহিবলৈ ধৰিলে। তেনেতে দীপে গৈ তাক বোকাৰ পৰা তুলি আনি পানীৰ বটলটো আগুৱাই দি তাক অকণমান পানী খাব দিলে। তেতিয়া ৰূপে কান্দি কান্দি দীপক ক'লে, "চৰি দীপ।" তেনেতে দীপে ক'লে, "ধেৎ নাকান্দিবা ৰূপ, এয়া তোমাৰ মা আহিছে তোমাক নিবলৈ, চোৱা।" ৰূপৰ মাকে ৰূপক সুধিলে, "বাবা কেনেকৈ পৰিলা? আৰু আজি দেখোন তোমাক দীপেই সহায় কৰিলে, দেখিছানে? সেইকাৰণে কাৰো কেতিয়াও বেয়া কথা ভাবিব নাপায়। আৰু জানা, বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু।" সেই কথা কৈ শেষত দীপক মাক আৰু ৰূপে ধন্যবাদ দি দীপকো একেলগে সিহঁতৰ গাড়ীত লৈ গ'ল। আজিৰ এই ভিডিঅ'টো চাই তোমালোকৰ কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিছে, নহয়নে? আৰু নতুন নতুন ভিডিঅ' মই তোমালোকৰ বাবে আগলৈ লৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।